আজি ৰাতিপুৱা আমি দেখিব পাইছোঁ মিডিয়া নিউজ চেনেলত আমি দেখিব পাইছোঁ যে পংকজ জৈন বুলি ৰাজস্থানী পংকজ জৈন কাপোৰ বেপাৰীটো তাৰ ৱাইফ লগত বহি কিনি আজি ৰাতিপুৱা প্ৰেছ ৰিলিজ দিয়াৰ লগতে গোটেই কাৰ্বি ৰাইজৰ কাৰণে ক্ষমা খোজা আমি দেখিব পাইছোঁ। ঠিক আছে, এইটো ঠিক আছে। পিছত আকৌ নেক্সট কৈছে যে যিমান আমাৰ কাৰ্বি আংলঙৰ অৰ্গেনাইজেশ্যন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন পৰা ধৰি কিনি ছ'চিয়েল অৰ্গেনাইজেশ্যনে যিমান আমি আন্দোলন কৰি আছোঁ, আমাৰ আন্দোলন কৰা কথাটো তেওঁ বেচলেছ বুলি কৈছে। বেচলেছ, আমি তাৰ ওপৰত এনে এলিগেশ্যন দিয়া হৈছে বুলি আমাৰ কাৰণে কোৱা হৈছে। ঠিক আছে, এইটো কথা আমি শ্বৰ্টলি আমি ক'ব বিচাৰোঁ। যোৱা দিনত আমি মেমৰেণ্ডাম দিয়া পিছত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM পৰা ধৰি কিনি আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী, টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰী কাৰণে আমি মেমৰেণ্ডাম দিয়াৰ পিছত আমি যেতিয়া ইনকুৱাৰী কৰিব যাওঁ আমাৰ চিফ এডিশ্যনেল অফিচত, তেতিয়া আমি এটা চাৰ্কুলাৰ পাওঁ যে ইয়াত আমাৰ বৰছিং ৰংপি ছাৰে এটা চাৰ্কুলাৰ আমাৰ কাৰণে দিয়ে। এইটো আমি ইয়াত লিখা আছে, ইয়াত চাৰ্কুলাৰত লিখা আছে যে ইয়াত অফিচ যোনটো তালা মাৰা কথা, 1 নম্বৰ পইণ্ট, যেতিয়া অফিচ তালা মাৰা কথা তেওঁলোকে কোৱা হৈছে, ইয়াত লিখা হৈছে যে টেম্পৰাৰী ৰেন'ভেশ্যন পাৰ্পজ। টেম্পৰাৰী যদি ৰেন'ভেশ্যন কৰিছে ক'লে আজিৰ দিনত টেণ্ডাৰ নটিচ ক'ত, কোনটো নিউজ পেপাৰত তেওঁলোকে টেণ্ডাৰ নটিচ দিছে বা তেওঁলোকে টেণ্ডাৰ কল কৰিছে নে কৰা নাই, সেইটো আমি প্ৰথম তেওঁলোকৰ কাৰণে ক'ব বিচাৰোঁ। তাৰপিছত যেতিয়া আমি অফিচত আমি গৈ কিনি তাত ইনকুৱাৰী কৰিছোঁ, তাত হানছে বুলি এজন আছে যোনে একচুৱেলি তালা মাৰিছে, তাত যোনটো অফিচত একচুৱেলি তালা মাৰিছে, সি যেতিয়া কৈছে যে অফিচটো খালি চাফা কৰাৰ কাৰণেহে তালা মাৰা হৈছে। কাৰ্বি আংলং ৰাইজৰ পৰা ধৰি কিনে আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আমি বুৰ্বক নহয়। 2x2 ৰুম এটা চাফা কৰিবৰ কাৰণে কোনো তালা মাৰিব নালাগে। আজিৰ দিনত খালি ৰেন'ভেশ্যন আমাৰ চিফ এডিশ্যনেল অফিচৰ কথা নহয়, মিউনিচিপাল আমাৰ অফিচ পৰা ধৰি কিনে আমাৰ কিমান 30 ডিপাৰ্টমেণ্টৰ অফিচ ডেইলি ৰেন'ভেশ্যন হয়। ৰেন'ভেশ্যন কৰাটো কোনো তালা মাৰিব নালাগে। আজিৰ দিনত আমি জানিব পাইছোঁ যে কিছুমান লালচী মানুহবিলাকে পলিটিক্স খেলিবৰ কাৰণে, চাকৰিৰ নামত দালালি কৰিবৰ কাৰণে তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যোনটো আমাৰ 6 শিডিউল এৰিয়াৰ কাৰণে যোনটো ফাণ্ড দিয়া হয়, সেইটো ফাণ্ডটো তেওঁলোকে কাৰাপশ্যন কৰিবৰ কাৰণে, দালালি কৰিবৰ কাৰণে, তেওঁলোকে নিজৰ মানুহ বঢ়াবৰ কাৰণে স্বাৰ্থত তেওঁলোকে ইয়াতে তালা মাৰা হৈছে। সেইটো আজিৰ দিনত সঁচা কথা হয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে মই জানিব বিচাৰিছোঁ। কিন্তু ইয়াত জানি বুজি কিনিও ইয়াত আমাৰ কিমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইয়াত ইণ্টেলেকচুৱেলছ পৰা ধৰি কিনি ছেক্ৰেটাৰী লেভেলৰ পৰা ধৰি কিনি আমাৰ পলিটিকেল লেভেল MLA MP পৰা ধৰি কিনি ইয়াত আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰলৈকে ইয়াত যি চুপচাপ আছে, সেইটো কিহৰ কাৰণে আমি জানিব বিচাৰোঁ। আৰু এটা দ্বিতীয় কথা আমি ক'ব বিচাৰোঁ যে পংকজ জৈন বুলি কোৱা মানুহটোৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ আমাৰ ৰাইজৰ পৰা ধৰি কিনি আমাৰ কাৰ্বি আংলঙৰ আমাৰ জনগণৰ আমাৰ সংগঠনৰ পৰা ধৰি কিনি তেওঁ যে এশবাৰে তেওঁ মাফ নোখোজক, আমি কেতিয়াও তেওঁৰ কাৰণে আমি মাফ কৰিব নোৱাৰোঁ। পংকজ জৈন বুলি কোৱা মানুহজন যোনটো তেওঁ আজিৰ দিনত MP হয় না MLA হয় না MSC হয়, সেইটো আমাৰ প্ৰশ্ন আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে। আজিৰ দিনত এজন মামুলি কাপোৰ বেপাৰে এটা ডিপাৰ্টমেণ্ট যে এইটো পুতলা নিচিনা নচাই আছে, সেইটো আমি কি চাই থাকিম নেকি? আজিৰ দিনত পংকজ জৈনে চাকৰিৰ নামত কিমান দালালি কৰিছে, সেইটো আমি কাৰ্বি আংলং ৰাইজৰ কাৰণে আমি দেখাব নালাগে। পংকজ জৈনৰ ড্ৰাইভাৰ মই নাম ক'ব নিবিচাৰোঁ, কিন্তু পংকজ জৈনৰ ড্ৰাইভাৰৰ পৰা ধৰি কিনি তাৰ গোটেই ফেমিলিৰ কাৰণে যে চাকৰি দিয়া হৈছে, সেইটো আজি প্ৰমাণ যে পংকজ জৈনে কিমান চাকৰিৰ নামত দালালি কৰি কিনে তেওঁ ইয়াত পংকজ জৈনে চাকৰিৰ নামত পইচা খাই আছে। মেডিকেল ডিপাৰ্টমেণ্ট তেওঁৰ বাপেৰে আনি থৈ দিছে নেকি? ইয়াত মেডিকেল ডিপাৰ্টমেণ্ট পৰা ধৰি কিনি কাৰ্বি আংলং 30 ডিপাৰ্টমেণ্ট ইয়াত হিষ্ট্ৰীটো আমাৰ কাৰণে সোধক, আমি এক্সপ্লেইন কৰিম, সেইটো আমি জানো ভালকৈ। পংকজ জৈনৰ ড্ৰাইভাৰৰ পৰা ধৰি কিনি তেওঁ এতিয়া অংশাৰ যোনটো আপোনালোকে দেখিব পায় যে নিউজত দেখিছে, ৰাইক্ৰম ক্ৰ নামত যে কিমান কোটি টকা যে তেওঁ ইয়াত কাৰাপশ্যন কৰিছে। ইয়াত নীলিমা ৰংহাংপি বুলি আছে, নীলিমা ৰংহাংপিৰ নামত কোটি টকা কাৰাপশ্যন কৰাৰ দিনত আজি নীলিমা ৰংহাংপি ক'ত আছে ক'লে জন ডাইৰেক্টৰ অফিচত চাকৰি কৰি আছে, চাকৰি দি দিছে তেওঁলোকৰ কাৰণে। মানে ইয়াত চাব পাৰে আপোনালোকে, চাওক আপোনালোকে চাব পাৰে। আমি এইটো এনে ডাইলগ মাৰি থকা নাই বা আমি এইটো হাৱাত আমি ইয়াতে থাৰ্ড ক্লাছ কথা কোৱা নাই, গোটেই আছে। এইটো এটা পেজ দেখাইছোঁ, গোটেই আছে ইয়াত ৰিলিজ অৰ্ডাৰৰ পৰা ধৰি কিনি যিমান ছাপ্লাই কণ্ট্ৰেক্ট ইয়াত চব আছে।
নীলিমা ফাংচুপি পৰা ৰহাংপিৰ পৰা ধৰি কিনি আজিৰ দিনৰ ৰাইকম পৰ্যন্ত যোৱাবাৰ নিউজত আপোনালোকে দেখিব পাইছে যে ইয়াত উৎপাত কৰিছিলে সেই মানুহজন। তেওঁৰ কাৰণেও এতিয়া ৰিচেণ্টলি এপইণ্টমেণ্ট দিয়া হৈছে। এইটো আপোনালোকে গৈ কিনি ইনকুৱাৰী কৰক ডিপাৰ্টমেণ্টৰ পৰা, কেলৈ চুপচাপ আছে। ইয়াতে কিমান কৰোৰ টকা এইবিলাক কৰাপশ্যন কৰিছে, এইবিলাক আমাৰ দুখীয়া ৰাইজৰ পইচা হয়। এইবিলাক কোনো পংকজনৰ বাপেৰে আহি কিনি তেওঁ ইয়াত দালালি কৰিবৰ কাৰণে কোন হয় তেওঁ। আৰু তাৰ ওপৰত ইয়াত তেওঁলোকে কাউন্সিলৰ টকা কোটি কৰাপশ্যন কৰাৰ পিছতে ৰাজস্থানত গৈ কিনি ইয়াত তাতে বিল্ডিং বনাব, দিল্লীত গৈ কিনি ফেক্টৰী বনাব, গুৱাহাটীত তাত ফ্লেট কিনিব, সেইটো আমি একচেপ্ট নকৰোঁ। আজিৰ দিনত আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ পৰা যোনটো চিফ এডিচনেল অফিচতে তালা মৰাৰ কাৰণেহে আমি এইটো এলিগেশ্যনটো ধৰিছোঁ বা এইটো আমি ইছ্যু কাৰণেহে আমি বাৰে প্ৰেছ মিট কথা বহা, সেইটো কথা নহয়। তালা মাৰিছে তেওঁ 100 বাৰ গল্টি আছে। আৰু য'তে দেখিম পংকজ ডেঙানে তাতে আমি চেণ্ডেল খুলি কিনি পিটিম বুলি আমি চেলেঞ্জ কৰা আছে। কিন্তু ইয়াৰ পিছতে যে অলৰেডি আমাৰ বেলেগ ষ্টেট মই ক'ব নাযাওঁ, আমাৰ আসামৰ ভিতৰত যে আমাৰ এটা ডিষ্ট্ৰিক্ট কাউন্সিল আছে, আমাৰ হাফলং ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিল বুলি কয়, ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলটো অলৰেডি ইমপ্লিমেণ্ট হৈ গ'ল। আৰু এইটো কথা আমাৰ ডক্টৰ তুলিৰাম ছাৰে নিজে কৈছে যে অহা দিনত যদি কোনোবা অনা কাৰ্বিক, যদি কোনোবা কাৰ্বিয়ে নহওক বা আমাৰ কোনো কিবা ছোৱালীয়ে নহওক বা ST যোন ছোৱালীয়ে যদি বিয়া কৰা হয়, তেওঁৰ STৰ ৰাইটছটো নাপাব। এইটো আমাৰ CM ছাৰে নিজে কোৱা কথা হয়। তেতিয়া কথা কোৱাৰ পিছতো তেওঁলোকে ইমপ্লিমেণ্ট কেলৈ কৰা নাই আজিৰ দিনত, আমাৰ সেইটো প্ৰশ্ন। মানে CM ছাৰ কি মাৰোৱাৰী বা এইবিলাক বিহাৰী কাৰণে কি ভয় খাই নে তেওঁলোকৰ কাৰণে ভোট বেংক বনাব খুজিছেনে বা তেওঁলোকক ডিপেণ্ড কৰি আছে, আমাৰ সেইটো প্ৰশ্ন আজি। সেইটো ইমিডিয়েট ইমপ্লিমেণ্ট কৰিব লাগিব, সেইটো আমাৰ দাবী আছে। MLA ইলেকশ্যন নোহোৱা আগত যদি ইমপ্লিমেণ্ট নকৰে ক'লে, যদি অহা দিনত যদি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা যদি আমি আন্দোলন কৰোঁ ৰাস্তাত নামি কিনি ক'লে, সেইটো আমাক দুখ দিব নালাগে। আমি মেমৰেণ্ডাম বাৰম্বাৰ আমি মেমৰেণ্ডাম দিছোঁ, আমি কিমান কমপ্লেইন দিয়াৰ পিছত আমাক মানুহ বুলি ভাবা নাই, আমাৰ অৰ্গেনাইজেশ্যন কাৰণে কেয়াৰে কৰা নাই। সেইটো কাৰণে উপায় নাই, অহা দিনত আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য।